নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ ভালেই, মোৰো ভালেই। বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকৰ মাজলৈ এটি নতুন বায়োগ্ৰাফি ভিডিঅ' লৈ আহিছোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকে বাৰু এইগৰাকী অভিনেত্ৰীৰ অভিনয় চাইনে? বন্ধু বান্ধৱীসকল, এই অভিনেত্ৰীগৰাকীৰ প্ৰকৃত নাম, তেওঁৰ ঘৰ ক'ত, তেওঁৰ পিতৃ মাতৃৰ নাম আৰু বৰ্তমান তেওঁ কি কৰি আছে, কাৰ লগত প্ৰেমৰ সম্পৰ্ক আছে, এই সকলোবোৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। বন্ধু বান্ধৱীসকল, এইগৰাকী অভিনেত্ৰীৰ প্ৰকৃত নাম হৈছে সাগৰিকা বৰ্মন। সাগৰিকা বৰ্মনৰ ঘৰ হৈছে নলবাৰী জিলাত। তেওঁৰ জন্ম তাৰিখ হৈছে 28 আগষ্ট। অভিনেত্ৰীগৰাকীৰ পৰিয়ালৰ কথা ক'বলৈ গ'লে তেওঁৰ পৰিয়ালত মাক, দেউতাক আৰু তেওঁৰ মাকৰ নাম হৈছে শেৱালী বৰ্মন আৰু দেউতাকৰ নাম হৈছে বিপুল বৰ্মন। অভিনেত্ৰী সাগৰিকা বৰ্মনৰ শিক্ষাগত দিশৰ কথা ক'বলৈ গ'লে তেওঁ নলবাৰী জিলাতে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল আৰু তেওঁ জুনিয়ৰ কলেজৰ পৰা হায়াৰ ছেকেণ্ডাৰী কমপ্লিট কৰে। হায়াৰ ছেকেণ্ডাৰী কমপ্লিট কৰি তেওঁ গাৰ্লছ পলিটেকনিক বামুণী মৈদামৰ পৰা JE কমপ্লিট কৰে। বৰ্তমান তেওঁ অভিনয় জগতৰ লগত জড়িত হৈ আছে। তেখেতৰ অভিনয় জগতৰ কথা ক'বলৈ গ'লে তেওঁ সৰুৰে পৰা অভিনয় কৰি ভাল পাইছিল আৰু সৰুৰে পৰা তেওঁ কবিতা আবৃত্তি, একক অভিনয় আদি কৰিছিল। শ্বৰ্ট ফিল্ম আদিতো তেওঁ অভিনয় কৰিছে। তেখেতৰ প্ৰথম ধাৰাবাহিক হৈছে ৰাধা ধাৰাবাহিকত তেওঁ গৌৰীৰ চৰিত্ৰত অভিনয় কৰিছে। ৰাধা ধাৰাবাহিকত সাগৰিকা বৰ্মনে গৌৰীৰ চৰিত্ৰত ইমানেই সুন্দৰ অভিনয় কৰিছে যে ৰাইজে মৰমেৰে আদৰি লৈছে। আৰু বৰ্তমান তেওঁ পুৱতি তৰা ধাৰাবাহিকত প্ৰজ্ঞা নামৰ চৰিত্ৰটিত অভিনয় কৰি আছে। আপোনালোকে বাৰু পুৱতি তৰা ধাৰাবাহিকখন উপভোগ কৰিছেনে? প্ৰজ্ঞাৰ চৰিত্ৰত অভিনয় কৰা এই অভিনেত্ৰীগৰাকীৰ অভিনয় চাই আপোনালোকে কেনেকুৱা পাইছে কমেণ্ট কৰি জনাবচোন। আৰু বন্ধুসকল, আগলৈ এনে নতুন নতুন বায়োগ্ৰাফি ভিডিঅ' পাই থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে এটি লাইক কৰি দিব। আজিলৈ ধন্যবাদ।